হেল্ল' মৰমৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ চেনেল চন্দু আছামলৈ। আৰু আজি আমি যাম বিয়া খাবা। একদম ফূৰ্তি লাগি আছে বিয়া খাব। আৰু কিহেৰে যাম গম পাইছা নাই বন্ধুসকল? অটোলৈ যাম। অটোলৈ ক'ত জানানে? পাঠশালা যাম আজি বিয়া খাবা অটোলৈ বন্ধুসকল। চলো বন্ধুসকল, মানে কেইজনমানক ৰখি আছোঁ। এতিয়া আহি আছে, মানে বিয়াখন হ'ল আমাৰ দাদাৰ মানে লগৰ বইনাকৰ বিয়া। মাতৃ পাঠশালাৰ পৰা ইমান দূৰে ফোন কৰি জোৰ কৰি মাতৃ নেগেলেও নহয়, এতিয়া বেয়া হ'ব নহ'লে। সেইকাৰণে মানে যাওঁ আৰু অলপ পাঠশালালৈ, অটোলৈ পাঠশালা সেইখনে লৈ যাম। আমাৰ মা বাচন্তী মা কৃষ্ণাখনক লৈ যাম আমি, মা কৃষ্ণাক লৈ যাম। তাৰপিছত এয়া কলৰ পুলি এটা আমি বান্ধি ল'লোঁ, কলৰ পুলি এইখনলৈ যাম। আৰু মানে BS6ৰটো সেইকাৰণে অলপ ৰিক্স ল'ব পাৰি, নহ'লে এনেই BS4 হ'লে ৰিক্স ল'ব নল'লে হয়। ড্ৰাইভাৰো নতুন, গাড়ী নতুন, একে পূৰা ফালি যাম আৰু লোককেইজন গোটেইকেইটা যাম। এনজয় হ'ব আৰু আজি অটোলৈ পাঠশালা বন্ধুসকল। ফাৰ্ষ্ট টাইম, কি ফূৰ্তি। এয়া বহি লওঁ, সিহঁতো আহি লওক, তাৰপিছত যাওঁ আৰু বন্ধু বান্ধৱীসকল। এইখন হৈছে আমাৰ মঙলদ কলেজ। ষ্টুডেণ্টবিলাক কলেজত আছে, ইয়াত আছে এইখন হৈছে মঙলদ কলেজ। এখনে বিয়া আজি গোটেই বিয়া, এখনে বিয়া। আৰু এখন বিয়া দেখা বন্ধু বান্ধৱীসকল, আৰু এখন বিয়া বিয়া আজি। এইখানে তাৰপিছত আমি এতিয়া যিহেতু পাঠশালা যাম, চ' এইফালে চিধা যাব লাগিব আৰু চিধা পাঠশালা বিয়া খাম, এনজয়। বন্ধুসকল, এয়া এতিয়া বৰ্তমান আমি অলপমান ৰখিলোঁ, মানে অলপ গাড়ীখনক বহুত দূৰৰ পৰা আহিলোঁতো, সেইকাৰণে অলপ ৰেষ্ট দিব লাগে, সেইকাৰণে মানে ৰখিলোঁ। চাওক না বন্ধুসকল, দলং এয়া ৰঙিয়াত আমি ৰখিছিলোঁ। ৰঙিয়া এয়া 360 ভিউ ৰঙিয়া, আৰু এয়া দলঙৰ পৰা ৰখিলোঁ অলপ। এতিয়া আকৌ যাওঁ আৰু অলপ ৰেষ্ট দি।
ফাইনেলি বন্ধু বান্ধৱীসকল পাঠশালা পালোঁ আৰু এয়া ৰাতি এনজয় ডেন্স আৰু ফূৰ্তি আৰু এনজয় তাৰপিছতে এতিয়া আমি অলপ নাচি অলপ খানা পিনা খাই এতিয়া নাচি আছোঁ আৰু এতিয়া নাচি বিদায় দিওঁ আৰু বন্ধু বান্ধৱীসকল বিয়া এনজয় আৰু কি আৰু তাৰপিছত বন্ধু বান্ধৱীসকল আজিৰ কাৰণে ভিডিঅ'টো ইমানতে এৰিলোঁ বাই